নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনাক স্বাগতম। আজি আমি নতুন সোৱাদেৰে কেনেকৈ বৰা চাউল খাব পাৰোঁ চাওঁচোন আহক। পানী দিছোঁ। হ'ব। চিটিটো খুলি গেছত দি দিব ন? চিটিটো খুলি পানী গৰম হোৱালৈকে থাকিব তাত? পানী গৰম হোৱালৈকে। বাকী কি বস্তু দিব? ঘিউ প্ৰথমে সানি কিহত দিছে? বৰা চাউল ন? বৰা চাউল। বৰা চাউলত ঘিউ সানি ল'ব। সানি লৈছোঁ। বৰা চাউলখিনি তিয়াই থোৱা আছিলেনে? তিয়াই থোৱা আছে, 4 ঘণ্টা তিয়াই থোৱা। বেছি আৰু ঘিউ দিব নালাগে? নিদিওঁ, গুড় অকণমান। আৰু গুড়ি। এতিয়া বাদাম ভাজি লৈছে? ভাজি লৈছোঁ। আৰু খিচমিচ আৰু এটা কাজু বাদাম তাত একেলগতে মিক্স কৰি দিব ন? একেলগে মিক্স কৰি দিম। গাখীৰটো এতিয়া লাগিব নে লাষ্টত? দিম আকৌ অলপমান দিম, আধা কাপমান গাখীৰ দিম। ইফালে কুকাৰত পানী গৰম হৈ আছে, খালি ওপৰৰ চিটিটো খুলি থোৱা আছে। চিটিটো ঘিউ অকণ সানি ল'ব লাগিব। চুপিটোত চুপিটোত এতিয়া আমি ইয়াত দিম দেই। ঢাকি দিব লাগিব। হ'বলৈ কিমান মিনিট লাগে? 5 মিনিটমান লাগে। গৰম হৈ থাকিলে হ'ল আৰু। গৰম হৈ থাকিলে। ধন্যবাদ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে। নমস্কাৰ।